ব্ৰেকিং নিউজ পয়গাম্বৰক অপমান কৰা নুপুৰ শৰ্মাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। অসমত শান্তি সম্পত্তি বজাই ৰখা আমাৰ দায়িত্ব। ভাৰত চৰকাৰে এই বিষয়ে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰত চৰকাৰৰ মন্তব্যক লৈ আমাৰ ক'ব লগা নাথাকে। আমি নজৰ ৰাখিছোঁ ৰাজ্য যাতে সম্প্ৰতি অক্ষুণ্ণ থাকে। নুপুৰ শৰ্মাৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানৰ প্ৰতিবাদ। কেইবাটাও প্ৰান্তত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। চৰকাৰৰ যিটো মন্তব্য বা অভিমত তাক ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে। গোটেই প্ৰসংগটোৰ ওপৰত ভাৰত চৰকাৰে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে তেখেতসকলৰ বা ভাৰত চৰকাৰৰ যিটো মন্তব্য বা অভিমত তাক ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে আৰু ভাৰত চৰকাৰৰ যি মতামত তাৰ পিছত ৰাজ্য চৰকাৰৰ পৃথকে ক'বলগীয়া একো নাথাকে। আমি খালি এইটোৱে নজৰ ৰাখিছোঁ যাতে আমাৰ ৰাজ্যখনত শান্তি শৃংখলতা অটুট ৰাখে আৰু সাম্প্ৰদায়িক সদ্ভাৱৰ পৰিৱেশ অক্ষুণ্ণ থাকে। গোটেই প্ৰসংগটোৰ ওপৰত ভাৰত চৰকাৰে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে তেখেতসকলৰ বা ভাৰত চৰকাৰৰ যিটো মন্তব্য বা অভিমত তাক ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে আৰু ভাৰত চৰকাৰৰ যি মতামত তাৰ পিছত ৰাজ্য চৰকাৰৰ পৃথকে ক'বলগীয়া একো নাথাকে। আমি খালি এইটোৱে নজৰ ৰাখিছোঁ যাতে আমাৰ ৰাজ্যখনত শান্তি শৃংখলতা অটুট ৰাখে আৰু সাম্প্ৰদায়িক সদ্ভাৱৰ পৰিৱেশ অক্ষুণ্ণ থাকে। আৰু এয়া